মানে এইটো এনেকুৱা হৈছে যে কালি আমি বিশেষ সূত্ৰে গম পাইছোঁ যে তাতে ফকীৰ আলী বুলি এজন মানুহ, তেওঁ আচলতে আজি বহুত বছৰ ধৰি এই ব্যৱসায়টোৰ লগত জড়িত। আমি যোৱা 1 মাহৰ আগত তেওঁক আমি জেললৈ প্ৰেৰণ কৰিছোঁ ধৰি এই ঘটনাবিলাকৰ কাৰণে, যে বিভিন্ন ঠাইৰ পৰা ছোৱালী তেওঁৰ ঘৰলৈ আনি পেলাই স্থানীয় ল'ৰাই হওক বা অন্য ঠাইৰে হওক কিছুমান মানে গ্ৰাহক হিচাপে লৈ তেওঁৰ ঘৰত এই ব্যৱসায়টো কৰি আহিছে বুলি স্থানীয় লোকে আমাক বহুতবাৰ কৈছে। আৰু আগতে আমি সেই খবৰৰ ভিত্তিতে তেওঁক এবাৰ জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। আৰু আমি গম পাইছোঁ তেওঁ নগাঁও জিলাৰ কামপুৰ থানাৰ এটা ধৰ্ষণৰ গোচৰৰ লগত অভিযুক্ত, আৰু সেই গোচৰটো এতিয়া আদালতত চলি আছে। আৰু কালি আমি তেনেকৈ স্থানীয় লোকৰ খবৰৰ ভিত্তিত আমি ৰাতি 9টামান বজাত গৈছোঁ। স্থানীয় লোকো বহুতখিনি তাত হাজিৰ মানে সেই সময়ত আছিল, আৰু আমি তেওঁৰ ঘৰত তালাচী কৰি এগৰাকী যুৱতী আৰু কেইজনমান মানে যুৱকক আপত্তিজনক অৱস্থাত পোৱা গৈছে। আৰু সেই সংক্ৰান্তে আমি তেখেতক ইতিমধ্যে এই যিকেইজন যুৱক পাইছোঁ আৰু ফকীৰ আলী আৰু তেওঁৰ পৰিবাৰক এই গোচৰ আমি এটা গোচৰ ৰুজু দি পুনৰ আকৌ এটা গোচৰ ৰুজু দি গ্ৰেপ্তাৰ কৰিছোঁ, আৰু তেওঁলোকক আজি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। 5জনক আমি গ্ৰেপ্তাৰ কৰিছোঁ। আছে, মই ক'লোৱেই সেইটো কথা যে মানে যোৱা 2 মাহৰ আগতে নৱেম্বৰ মাহত আমি এটা কেছ তেওঁৰ এগেইনষ্টত গোচৰ ৰুজু দিছিলে, আৰু সেইটোত তেওঁক প্ৰেৰণ কৰা হৈছিল জেললৈ। আৰু ওলাই আহি পুনৰ তেওঁ আকৌ এই ঘটনাটোৰ লগত জড়িত হৈছে। কালি আমি খবৰ পাই সেইকাৰণে তৎকালীনভাৱে তেওঁৰ ঘৰত তালাচী কৰিছোঁ, আৰু কৰি পেলাই আমি এগৰাকী যুৱতী আৰু কেইবাজনো যুৱকক পাই পেলাই আমি মানে এটা গোচৰ ৰুজু দি তেওঁলোকক আজি 5জনক মুঠ জেললৈ প্ৰেৰণ কৰিছোঁ। নিশ্চয় আমি ভাবোঁ যে মানে সমাজখন অলপ সংস্কাৰ হ'ব লাগে, আৰু এই এলেকাবিলাকত বহুত তেনেকুৱা সৰু সুৰা খবৰবিলাক থাকে। আমি আজি আপোনালোকৰ মাধ্যমেৰে আমি ইয়াৰ স্থানীয় জনসাধাৰণকো আমি অনুৰোধ কৰিছোঁ, মানে আবেদন কৰিছোঁ যাতে সকলোৱে অলপ সক্ৰিয় হৈ থাকে, এই যাতে যিবিলাক অপকৰ্ম এইবিলাক যাতে আমাৰ দলগাঁও এলেকাত সংঘটিত নহয়।